কবিতাৰ শিৰোনাম পিতাই। ৰচনা মণিকা দাস। পিতাই অ পিতাই, আঘোণাকাইৰ কলিগাইজনীয়ে আঘোণৰ পথাৰত সোণগুটি ধাননিৰ জেউৰা ভাঙিলে। তই আজি পথাৰলৈ যোৱা নাই যে? কিনো কামত লাগি থাক? আহ দুয়ো যাওঁগৈ আহ। পিতাই পিতাই অ, শাওনৰ পথাৰত বোকাপানী গছকি মেট মৰা কঠীয়াৰ ভাৰখন তই কিয়নো বব লাগে? তোৰ বৰ কষ্ট হয় অ পিতাই। কাহিলি পুৱাতে কান্ধত নাঙলখন লৈ যুগান্তৰ বিৰি হুপি হুপি তই মোক খোৱা পাতিতে সদায় কৈ যাওঁ, ঐ মৌকাগালি, চাহটোপা সোনকালে নিবি। সৰুৰে পৰা নডকা আছিলো বাবে আইতাই মোক মতা নামটোৰে তয়ো মতা কৰিলি। তই তেনেকৈ মাতিলে ভাল লাগে অ পিতাই। তোৰ মনত আছেনে, পথাৰলৈ গ'লে গৰুহাল মায়ে আগবঢ়াই নিদিলে তোৰ যে কিমান খং উঠিছিল? তোৰ বেসুৰা গালিটো মাৰ যে গাতে লগা নাছিল। পথাৰলৈ মই নিয়া জলপান খাবলৈ বহি তই মোক এদিন কৈছিলি, লাল চাহ হ'লে অকণমান নিমখ দিব লাগে, খাই ভাল লাগে। মোক চেনি নহ'লেও কথা নাই দে। মই তোৰ চকুলৈ চাইছিলোঁ, বৰ বেয়া লাগিছিল জান। তোক ভাগৰুৱা যেন লাগিছিল। তই নোহোৱা হোৱাৰে পৰা মাৰ মুখলৈ চাব নোৱাৰা হৈছে অ পিতাই। মাৰ মুখখন যে হেতা পৰি গৈছে। মাৰ কপালত সেই ডাঙৰকৈ লোৱা টিকটিকীয়া ৰঙা ফোঁটটো, চুলিৰ ভাজত ডাঠকৈ লোৱা সেন্দুৰকণ, মুখৰ মিঠা হাঁহিটো কেতিয়াবা মোৰ বৰকৈ মনত পৰে অ পিতাই। ভাবিলে বুকুখন কিমান যে বিষায়। সেন্দুৰকণ নাৰীৰ আভৰণ, নাৰীৰ এক পৰিচয়, নাৰীৰ অস্তিত্ব, নাৰীৰ এক অদ্ভুত মিঠা শিহৰণ। তাকো তই লগতে লৈ গলি। যন্ত্ৰণাৰ আঘাতবোৰ মাৰ হাতত গুজি দি তই বহু দূৰলৈ আঁতৰি গলি অ পিতাই। ক'ত আঁতৰি থাক? তই মোক কন্যাদান কৰিব নালাগিব জানো? আহ আহ, তোৰ সতে মোৰ বহু কথা আছে, আহচোন। জোনাক ৰাতি চোতালত ঢাৰি পাতি বহি তই মোক সাধু শুনাবি। তোৰ মুখলৈ চাই চাই মই টোপনি যাম। আহিবি দেই পিতাই, আহিবি দেই।